আজি আমি শিকিম আইটি ভিডিঅ'ৰ কাৰণে ট্ৰান্সলেট কেনেকৈ কৰিব লাগে ইংলিছ টু অসমীয়া। পোনপ্ৰথমতে আপুনি মোবাইল ফোনত মাইক্ৰ'ছফ্ট অফিচ খুলি ল'ব। তাতে এটা নিউ ডকুমেণ্ট ক্ৰিয়েট কৰিব, মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ব্লেংক ডকুমেণ্ট। তাতে এনেদৰে আপুনি স্ক্ৰিপ্টটো পেষ্ট কৰি ল'ব। আপুনি যিহেতু ট্ৰান্সলেটৰ আপুনি স্ক্ৰিপ্টটো লিখিব লাগিব। প্ৰথমতে ভিডিঅ'টো ভালকৈ চাব আৰু ভালকৈ চাই কিনে নিজৰ অসমীয়া শব্দত ভিডিঅ'টো লিখি ল'ব। স্ক্ৰিপ্টটো এনেদৰে লিখি ল'ব। স্ক্ৰিপ্টটো লিখাৰ পিছত স্ক্ৰিপ্টটো ৰিনেম কৰিব। যোনটো নম্বৰ আপোনাৰ ভিডিঅ' হয় সেইটো ৰিনেম কৰি ল'ব যাতে আপোনাক বিচাৰিব সুবিধা হয়। ৰিনেম কৰাৰ পিছত বেক কৰিব। আপোনাৰ ফাইলটো ৰেডি হৈ যাব। তাৰপিছত আপুনি তাক কনভাৰ্ট কৰি ল'ব PDF-লৈ, যদি PDF ফৰ্মেটত পঠাব বিচাৰে। PDF-লৈ কনভাৰ্ট কৰাৰ পিছত শ্বেয়াৰৰ আপুনি অপশ্যন পাব। শ্বেয়াৰ কৰিব পাৰে বা ছেভ এজ কৰি ল'ব পাৰে ফাইল গেলাৰীত। বা আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ড ফাইলটো শ্বেয়াৰ কৰিব পাৰে ডাইৰেক্টলি ভইচ অভাৰ আৰ্টিষ্টজনক। লিংকটো কপি কৰি ল'ব। হোৱাটছএপ খুলিব। হোৱাটছএপৰ আপোনাৰ আৰ্টিষ্টজনৰ কণ্টেক্টটো খুলিব, তাৰপিছত তাতে পেষ্ট কৰি চেণ্ড কৰি দিব। ইয়াতে মই লেপটপ ইউজ কৰি আছোঁ, ভিডিঅ'কেইটা চাব। আপোনালোকে আনটো মোবাইল ফোনো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ভালকৈ ইংৰাজীত থকা ভিডিঅ'টো ভালকৈ চাব লাগিব। ভালকৈ চাই ভিডিঅ'টো পজ কৰিব আৰু স্ক্ৰিপ্টটো লিখিব লাগিব মোবাইলত। স্ক্ৰিপ্টটো অসমীয়াত হ'ব, ভিডিঅ'টো ইংলিছত হ'ব, কিন্তু আপোনাক ট্ৰান্সলেট কৰিব লাগে। আকৌ ভিডিঅ' প্লে কৰি এনেদৰে ভালকৈ চাব। পাৰিলে 5 মিনিটৰ মূৰে মূৰে আপুনি ভিডিঅ'টো পজ কৰি স্ক্ৰিপ্টটো লিখিব ধৰিব। আজি আমি শিকিম আইটি ভিডিঅ'ৰ কাৰণে ভইচ কেনেকৈ দিব লাগে ইংলিছ টু অসমীয়া। আৰম্ভ কৰিব আপোনাক মোবাইল আৰু এনেদৰে এটা হেডফোন লাগিব যাৰ মাইক আছে। মোবাইল খুলিব, ভইচ ৰেকৰ্ডাৰ খুলি ল'ব। ভইচ ৰেকৰ্ডাৰ ৰেকৰ্ডিংটো অন কৰি দিব। আপোনালোকে 5 মিনিটৰ মূৰে মূৰে পজ কৰিব পাৰে আৰু মিনিমাইজ কৰি দিব। তাৰপিছত আপোনাৰ স্ক্ৰিপ্টটো খুলি ল'ব। স্ক্ৰিপ্টটো খোলাৰ পিছত আপুনি ৰেকৰ্ডিং কৰিব আৰম্ভ কৰিব লাগিব। সকলোকে নমস্কাৰ, মই ডক্টৰ বিশাল ত্ৰিবেদী। মই জৈৱ বিজ্ঞান আৰু জৈৱ জীৱ বিজ্ঞানৰ এজন মাষ্টৰ। আজি মই এটা নতুন বিষয় আৰম্ভ কৰিব ওলাইছোঁ আৰু এই বিষয়টোৰ নাম হ'ল জীৱন ব্যাখ্যা। কিবা এনেদৰে ৰেকৰ্ডিং হৈ যোৱাৰ পিছত লিষ্টত যাব। ৰেকৰ্ডিংটো ৰিনেম কৰিব যাতে আপোনাৰ বিচাৰিব সুবিধা হয়। হোৱাটছএপত যাব। ডকুমেণ্ট চিলেক্ট কৰিব, এটেচমেণ্টত যায় ব্ৰাউজ কৰিব। আপোনাৰ ফাইল ফল্ডাৰৰ পৰা য'ত ৰেকৰ্ডিংটো আছে, সাধাৰণতে ভইচ ৰেকৰ্ড ছেকশ্যনত তাতে চিলেক্ট কৰি ল'ব ফাইলটো আৰু নেম কৰি দিব যাতে ভিডিঅ'ৰ এডিটৰে গম পাই থাকে কোনটো ভিডিঅ'ৰ ভইচ অভাৰ হৈছে। মনত ৰাখিব যাতে গোটেইখিনি ভইচ অভাৰ এটা ছিংগল ফাইলত পঠাব ভিডিঅ' এডিটৰক। ভিডিঅ'টো চেণ্ড কৰি দিব। কিবা এনেদৰে আপোনালোকে মাইকত ভালকৈ ৰেকৰ্ড কৰিব। মই এইটো PC ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টো চাবৰ কাৰণে। আপোনালোকে বেলেগ মোবাইলটো ইউজ কৰিব পাৰে ভিডিঅ'টো চাই আৰু আনটো মোবাইলত ৰেকৰ্ড কৰিবৰ কাৰণে। এটাত ৰেকৰ্ডিং হ'ব আৰু এটাত ভিডিঅ' চাই কিনে আপুনি বুজিব লাগিব কোনখিনি জেগাত কি চলি আছে। পৰাপক্ষে ভিডিঅ'ৰ লগত মিলাই কিনে ক'ব চেষ্টা কৰিব।